Hey guys, welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ YouTube চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব যাতে আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে দেখা পায়। আৰু যদি কোনোবা মোৰ চেনেলত নতুন তেনেহলে তেওঁলোকেও যেন মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে। তো বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত কি কৰোঁ কি নকৰোঁ আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। আৰু যদি কিবা ভুল হয় তেনেহলে আপোনালোকে শুধৰণি কৰি দিব বুলি আশা কৰিলোঁ। চ' বলক এতিয়া ইফতাৰৰ টাইম হৈছে। চ' মই ইফতাৰৰ যোগাৰ কৰোঁ। বিশেষ একো নবনাওঁ, ৰুটি বনাম আৰু বুট ভাজিম নৰ্মেল। চ' সেইবোৰ নেদেখাওঁ। চ' চাই থাকোঁ কি কৰোঁ কি নকৰোঁ। ব'লো। ইয়াতে বুট ভিজাই থৈছিলোঁ। এতিয়া বুটখিনি ভালদৰে ধুই লওঁ। এফালে মই কুকাৰত বুট দিছোঁ আৰু এফালে গাখীৰ বহাই দিছোঁ। ইফালে পানী থৈ দিছোঁ আটা মাৰি। আজি আমাৰ এইবোৰ মাহিলীয়া বজাৰ অনা গৈছে। চ' সেইবিলাকে থৈ দিয়া আছে। অকণমান দেখাই দিলোঁ আপোনালোকক। ইফালে ফল কাটিলোঁ। যিহেতু মোৰ অকল আম্মায়ে ৰোজা ৰাখিছে, চ' বিশেষ বেছি বনোৱা নাই বা ফলো বেছি নহয়। তথাপিও আমি অলপ এনেই খাম, নাখালে নহ'ব নহয়। চ' সেইকাৰণে অলপ আৰু সেইখিনি অলমষ্ট নুমালোৱে। ইয়াত দিয়া দিছোঁ গৰম পানী। ইফালে মোৰ আটা মঠা হৈ গ'ল। ইয়াতে বনালোঁ চাহ আৰু ইফালে কাটি থৈ দিছোঁ পিঁয়াজ। এতিয়া বুট ভাজি, ইফালে বুট ভাজি আৰু ইফালে তাৱা বহাই দিছোঁ ৰুটি বনাবলৈ। চ' মোৰ ইফতাৰৰ অলমষ্ট গোটেই যোগাৰ ৰেডি হৈ গ'ল। চ' এতিয়া ইফতাৰ কৰি লওঁ, তাৰপিছত আপোনালোকক পুনৰ লগ পাই আছোঁ। চ' চাই থাকিব ভিডিঅ'টি শেষলৈ। হেই গাইজ, কালি ইফতাৰৰ পিছত আৰু ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ। এতিয়া লগ পাইছোঁ আপোনালোকক নেক্সট ডে মৰ্ণিং। এতিয়া বাজিছে 8টা আৰু বতৰ খুবেই বেয়া। চ' আজি তাতে গৰু বিহু। নাজানো এই বতৰত গৰুবিলাকে কেনেকৈ গা ধুব, ঠাণ্ডা নাপাবনে? ক'বচোন আপোনালোকে, গৰুবিলাকে ঠাণ্ডা পাবনে নাপায়? চ' এই ৰাতিপুৱা মই বনাব ওলাইছোঁ পাতল পিঠা, মানে পাতলা পিঠা। আমাৰ ফালে কয় পাতলা পিঠা আৰু আপোনালোকৰ ফালে চাগে কয় পানী পিঠা আৰু কিবা কিবি কি বুলি কয় জনাবচোন। চ' মই বনাই লওঁ, তাৰপিছত আপোনালোকক লগ পাইছোঁ। আৰু এটা কথা, সকলোকে মোৰ ফালৰ পৰা ৰঙালীৰ বিহুৰ শুভেচ্ছা জনালোঁ। মই যাচিলোঁ আৰু ভুল হৈ গৈছে। চ' লগ পাই আছোঁ। পিঠা খাই লওঁ আগতে। বিহুৰ পিঠা লাৰু আৰু ইফালে গা ধুবলৈ আম বটা মঠা, এয়া হালধি আৰু এয়া মাহ। চ' ফাৰ্ষ্ট আমাৰ সৰু ধুলীয়াটোক কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। হে গাইজ, বাবাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পালে ক'ব। চ' আজিৰ ভিডিঅ'টিত দেখাবলৈ বেলেগ একো নাই বিশেষ। চ' চাই যাব ভিডিঅ'বোৰ। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ এৰিলোঁ, বাই বাই। আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত।